Dear students, today's topic is narration, one of the most important topics in English grammar. Narration তোমালোকৰ ক্লাছ 7ৰ সিলেবাছতে প্ৰথম দিয়া হয় আৰু তাৰ ওপৰৰ সকলো ক্লাছতে narration আহে আনকি কম্পিটিটিভ এক্সাম বিলাকতো narration আহে হেয়ে narration কি দৰে চেঞ্জ কৰিব লাগে আজি আমি একেবাৰে আৰম্ভণিৰ পৰা আলোচনা কৰিম আৰু খুব সহজভাৱে কৰিম যাতে তোমালোকৰ বুজি পোৱাত অকনো অসুবিধা নহয় আহাচোন আমি এতিয়া ক্লাছটো আৰম্ভ কৰো Narration or speech. Narration মানে হল আমি আনে কোৱা কথা এটা কি দৰে প্ৰকাশ কৰিছো ধৰি লোৱা এজন মানুহে কিবা কথা এটা কৈছে আমি যদি তেওঁ কোৱাৰ দৰে হুবহু কৈ দিও তেতিয়া তাক কোৱা হ'ব ডাইৰেক্ট নেৰেশ্যন আৰু যদি তেওঁ কোৱা কথাটো আমি নিজৰ ভাষাৰে কওঁ তেতিয়া তাক কোৱা হ'ব ইনডাইৰেক্ট নেৰেশ্যন We may report the words of a speaker in two ways. এজন বক্তাই যেতিয়া কিবা এটা কথা কয় সেই কথাখিনি আমি দুই ধৰণে প্ৰকাশ কৰিব পাৰো Number 1 we may quote his actual words this is called direct narration or direct speech we may quote his actual word তেওঁ যি ধৰণে কথাটো কৈছে আমি যদি একজেক্ট উঠাই দিও আমি যদি হুবহু উঠাই দিও তেতিয়া তাক কোৱা হ'ব direct speech এটা এক্সাম্পল তো সোৱা মিস্টাৰ নাথ সেজ মিস্টাৰ নাথে কয় আই এম ফাইন মোৰ ভাল আমি তেওঁ কোৱা কথাখিনি হুবহু উঠাই দিলো আৰু আনে কোৱা কথা যেতিয়া হুবহু উঠাই দিও আমি সদায় ইনভাৰ্টেড কমাৰ ভিতৰত ভৰাই দিও এটো ডাবল ইনভাৰ্টেড কমাৰ ভিতৰত ভৰাই দিয়া হৈছে নেক্সট তো সোৱা We may report what he said without quoting his exact words. This is called indirect speech or reported speech. বক্তা এজনে যেতিয়া কথা এটা কয় exact word খিনি আমি উঠাই নিদি আমি নিজৰ ভাষাত বনাই ক'ব পাৰো তেতিয়া হেতু হৈ যাব indirect speech. এতিয়া example তো সোৱা Mr. Nath says that he is fine. Mr. Nathe কয় যে তেওঁৰ ভাল এতিয়া আই বুলি নকয় আমি হি বুলি কলো কাৰণ আমি নিজৰ ভাষাত হেতু কৈ দিছো এতিয়া এই যে চেঞ্জ টু হল ডাইৰেক্টৰ পৰা ইনডাইৰেক্টটো আমি কেনেকৈ কৰিলো তাত কিছুমান প্ৰনাউন আৰু ভাৰ্বৰ চেঞ্জ আহে আমি সেইখিনিকে ইয়াত শিকিব লাগে আৰু এটা জানিবলগীয়া কথা ডাইৰেক্ট নেৰেশ্যনত দুটা অংশ থাকে এটা অংশ ইনভাৰ্টেড কমাৰ ভিতৰত থাকে আৰু এটা অংশ ইনভাৰ্টেড কমাৰ বাহিৰত থাকে ইনভাৰ্টেড কমাৰ ভিতৰত যিটো অংশ থাকে হেতু কোৱা হয় ৰিপৰ্টেড স্পিচ অৰ নেৰেশ্যন আৰু তাৰ যিটো ভাৰ্ব হেতু কোৱা হয় ৰিপৰ্টেড ভাৰ্ব এটা ইনভাৰ্টেড কমাৰ ভিতৰত কি আছে এটো এক্সাম্পলত আই এম ফাইন ইয়াত এম টু হল ভাৰ্ব গতিকে এম টু হ'ব ৰিপৰ্টেড ভাৰ্ব আৰু ইনভাৰ্টেড কমাৰ বাহিৰত কোন টুকুৰা অংশ আছে মিস্টাৰ নাথ সেজ এই টুকুৰা হৈ গল ৰিপৰ্টিং স্পিচ অৰ নেৰেশ্যন আৰু ইয়াত যিটো ভাৰ্ব আছে হেতু হল সেজ টু হ'ব ৰিপৰ্টিং ভাৰ্ব ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কি দৰে কৰিব পাৰি হেতু দেখুৱাবলৈ মই একেবাৰে সহজ এক্সাম্পল কেইটামান লৈ আহিছো নাম্বাৰ 1 টু সোৱা হি সেজ আই এম এ প্লেয়াৰ এতিয়া হি সেজ টু হল ৰিপৰ্টিং স্পিচ আৰু আই এম এ প্লেয়াৰ টু হল ৰিপৰ্টেড স্পিচ এতিয়া এটো যদি আমি ইনডাইৰেক্ট নেৰেশ্যনলে চেঞ্জ কৰো তেতিয়া ৰিপৰ্টিং স্পিচটো সদায় একে থাকে হি সেজ টু হি সেজে হৈ থাকিব কমা আৰু ইনভাৰ্টেড কমা উঠি যাব তাৰ ঠাইত লাগিব ডেট তাৰ পিছত আই আছে আইটো আমি হি লিখিম কাৰণ ইয়াত হি সেজ আছে সেই কাৰণে হি লিখিম আই লগত প্ৰেজেন্টৰ বিভাৰ্ব আছিল এম হে আমি হি লগত প্ৰেজেন্টৰ বিভাৰ্ব লিখিম ইজ এ প্লেয়াৰটো এ প্লেয়াৰে হৈ থাকিব ইয়াত চেঞ্জ কৰিবলগীয়া নাই নেৰেশ্যনত মূলত আমি প্ৰনাউনটো চেঞ্জ কৰিব লাগে ইয়াত আইটো আমি হি কৰিলো তাৰ পিছত ভাৰ্বটো চেঞ্জ কৰিব লাগে আৰু এটা কথা মনত ৰাখিব লাগিব যে এইফালে যেতিয়া ৰিপৰ্টিং ভাৰ্বটো মানে ইয়াত আছে সেজ এই ৰিপৰ্টিং ভাৰ্বটো যদি প্ৰেজেন্ট টেন্সত থাকে এইফালে ৰিপৰ্টেড ভাৰ্বটো আমি চেঞ্জ কৰিব নালাগে যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে ইয়াত যদি সেড হ'লহেঁতেন তেতিয়াহে আমি ৰিপৰ্টেড ভাৰ্বটো চেঞ্জ কৰিবলগীয়া হ'লহেঁতেন এম টু তেতিয়া was হ'লহেঁতেন কিন্তু ইয়াত সেজ প্ৰেজেন্ট টেন্সত আছে হেয়ে আমি ভাৰ্বটো পাষ্ট কৰা নাই যেনেকৈ আছে তেনেকৈ ৰাখিছো নাম্বাৰ 2 ৰিমা সেজ আই কুক ফুড এটো নেৰেশ্যনত
ৰীমা চেইজটো হ'ল ৰিপৰ্টিং স্পীচ আৰু আই কুক ফুডটো হ'ল ৰিপৰ্টেড স্পীচ এতিয়া যদি আমি এইটো ইনডিৰেক্ট নেৰেশ্যনলৈ নিওঁ ৰীমা চেইজটো ৰীমা চেইজে হৈ থাকিব এইটো চেঞ্জ কৰিব নালাগে ইনভাৰ্টেড কমা উঠি যোৱাৰ ঠাইত ডেট বহাবা আই ঠাইত চি লিখিবা কাৰণ ৰীমা ছোৱালী আৰু ৰীমাৰ ঠাইত সেইকাৰণে আমি চি বহাম কুকটো কুকছ হৈ থাকিব কাৰণ কুকটো হ'ল প্ৰেজেণ্ট টেন্সত আছে এইটো আমি প্ৰেজেণ্ট টেন্সতে ৰাখিব লাগিব আৰু চিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে কুকৰ পিছত এছ বহাব লাগিব আৰু ফুডটো ফুডে হৈ থাকিব এইটো চেঞ্জ নহয় নাম্বাৰ 3 দে চে উই প্লে ক্ৰিকেট ইয়াত দে চেটো ৰিপৰ্টিং স্পীচ উই প্লে ক্ৰিকেটটো ৰিপৰ্টেড স্পীচ ইয়াত ইনডিৰেক্ট কৰিলে দে চেটো দে চে হৈ থাকিব ইনভাৰ্টেড কমা উঠি যাব তাৰ ঠাইত ডেট লাগিব উইটো ডে হৈ যাব কাৰণ ইয়াত ডে চে আছে প্লেটো প্লে হৈ থাকিব কাৰণ প্লেটো ইয়াত প্ৰেজেণ্ট টেন্সত আছিলে আৰু আমি ইয়াতো ইনডিৰেক্টটো প্ৰেজেণ্ট টেন্সতে ৰাখিব লাগিব আৰু ক্ৰিকেটটো ক্ৰিকেট হৈ থাকিব ইয়াত চেঞ্জ কৰিবলগীয়া নাই সেয়ে ইনডিৰেক্টটো কি হ'ব দে চে ডেট দে প্লে ক্ৰিকেট আগতে শিকাই অহা তিনিটা এক্সাম্পলৰ ৰিপৰ্টিং ভাৰ্বটো মানে চে ভাৰ্বটো চে বা চেইজত আছিল সেয়ে ইনভাৰ্টেড কমাৰ ভিতৰত থকা ভাৰ্বটো একেধৰণে আছিল কিন্তু আমি এতিয়া ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত মানে চেইত থকা এক্সাম্পল শিকিম কাৰণ নেৰেশ্যনত ভাৰ্ব বা টাইম বুজোৱা ৱৰ্ড যিবোৰ ইনডিৰেক্ট নেৰেশ্যনত চেঞ্জ হয় সেইবোৰ সকলো চেইত থাকোঁতেই হয় Example number 1 He said I am ill He said to হ'ল reporting speech আৰু I am ill এইটো হ'ল reported speech reporting verb to past tense আছে He said আছে সেয়ে reported verb to আমি past tense লৈ নিব লাগিব তাৰমানে I am ill আছে এইটো কি কৰিব লাগিব am to was কৰিব লাগিব He said to he said এ থাকিব ইনভাৰ্টেড কমা উঠি যাব তাৰ ঠাইত লাগিব ডেট আৰু আইটো কি হ'ব হি হৈ যাব কাৰণ হি said আছে এমটো was কৰিব লাগিব কাৰণ এইটো যিটো ইনভাৰ্টেড কমাৰ বাহিৰত যিটো ৰিপৰ্টিং ভাৰ্ব আছে সেইটো পাষ্ট টেন্সত থকাৰ কাৰণে আমি ইনভাৰ্টেড কমাৰ ভিতৰত থকা ভাৰ্বটো পাষ্ট টেন্সত লিখিম He was ill. He said that he was ill. Number 2, you said, I am hungry. ইয়াত you said to you said হৈ থাকিব ইনভাৰ্টেড কমা উঠি যাব তাৰ ঠাইত লাগিব ডেট I to you হৈ যায় M to প্ৰেজেণ্ট টেন্সত আছে কিন্তু আমি ইয়াত পাষ্ট টেন্সত লিখিম you were হ'ব হাংগ্ৰিটো হাংগ্ৰিয়ে হৈ থাকিব we said we are friends সেইমতে আমি যদি চেঞ্জ কৰোঁ কি হ'ব we said to we said হৈ থাকিব ইনভাৰ্টেড কমা উঠি যাব তাৰ ঠাইত লাগিব ডেট we to we হৈ থাকিব কাৰণ এইফালে আমি we said লিখিছোঁ R to were হৈ যাব past tense friends to friends হৈ থাকিব my sister said I am reading now my sister said to একেধৰণে থাকিব ইনভাৰ্টেড কমা উঠি যোৱাৰ ঠাইত ডেট লাগিব I to C হ'ব কাৰণ my sister to girl সেইকাৰণে এইটো C হ'ব M to present tenseত আছিলে সেয়ে আমি এইটো past কৰিলে was হ'ব C লগত singular number লগত was হয় ৰিডিং টু ৰিডিঙে থাকিব নাওটো দেন হৈ যাব তোমালোকক এখন চাৰ্ট দিম মই টাইম বুজোৱা ৱৰ্ডবোৰ কি ধৰণে চেঞ্জ হয় ইয়াত যেনেকৈ নাও থাকোঁতে দেন হৈছে তেনেকৈ আৰু কিছুমান ৱৰ্ড আছে যেনেকৈ টুডে থাকিলে ডেট ডে হয় টুমৰো থাকিলে দি নেক্সট ডে হয় এনেকৈ মানে চেঞ্জ হয় গতিকে তোমালোকক চাৰ্টখন মই দি দিম তোমালোকে সেইখন মুখস্থ কৰিবা ইনভাৰ্টেড কমাৰ ভিতৰত থকা চেণ্টেন্সটো যদি ইউনিভাৰ্চেল ট্ৰুথ নাইবা চিৰন্তন সত্য ঘটনা হয় বা হেবিচুৱেল একশ্যন বা অভ্যাসগত কাম হয় বা প্ৰভাৰ্ব নাইবা ফকৰা যোজনা হয় তেতিয়া ইনভাৰ্টেড কমাৰ বাহিৰত থকা যিটো ৰিপৰ্টিং ভাৰ্ব সেইটো যদি পাষ্ট টেন্সতো থাকে মানে চেইডো থাকে তথাপিও কিন্তু ইনভাৰ্টেড কমাৰ ভিতৰত থকা ভাৰ্বটো পাষ্ট টেন্স নহয় সি প্ৰেজেণ্ট টেন্সতেই থাকিব এতিয়া এই চেণ্টেন্সটোত চোৱা নাম্বাৰ 1 এক্সাম্পলটোত চোৱা দি টিচাৰ চেইড দি আৰ্থ ইজ ৰাউণ্ড এইটো হ'ল এটা ইউনিভাৰ্চেল ট্ৰুথ দি আৰ্থ ইজ ৰাউণ্ডটো এইটো চিৰন্তন সত্য ঘটনা সেইকাৰণে ইয়াত ইজটো ৱাজ নহয় একেধৰণে থাকিব দি টিচাৰ চেইড ডেট দি আৰ্থ ইজ ৰাউণ্ড মাত্ৰ ইয়াত ডেটটো লগালে ইনডিৰেক্ট নাৰেশ্যন হৈ যাব মায়া চেইড আই অলৱেজ গ' টু স্কুল এইটো হৈ গ'ল হেবিচুৱেল একশ্যন অলৱেজ আছে অলৱেজ এভৰি ডে এভৰি ইয়েৰ এইবোৰ থাকিলে আমি গম পাওঁ এইটো হেবিচুৱেল একশ্যন তেতিয়া এইটোতো অকল ইনভাৰ্টেড কমা উঠাই পেলাই ডেট লগালেই হ'ব
Maya said that she always goes to school. Number 3, my father said honesty is the best policy. এইটো হ'ল এটা proverb. এইটো is to is এ হৈ থাকিব ইয়াত is to was কৰিব নালাগে. My father said that honesty is the best policy. এতিয়া চোৱা তোমালোকক এখন চাৰ্ট দিছোঁ মই ইয়াত টাইম আৰু প্লেচ বুজোৱা ৱৰ্ডবিলাক কিদৰে চেঞ্জ হৈছে তোমালোকে মন কৰিবা আৰু এখন চাৰ্টখন মুখস্থ কৰিবা এতিয়া ডিৰেক্ট নেৰেশ্যনৰ পৰা ইনডিৰেক্ট কৰোঁতে এই ৱৰ্ডবিলাক কি ধৰণে সলনি হৈ যায় চোৱাচোন নাও যদি ডিৰেক্টত থাকে তেতিয়া ইনডিৰেক্ট কৰোঁতে নাওটো দেন হৈ যায় এগো থাকিলে বিফৰ হ'ব টুডে থাকিলে ডেট ডে হ'ব টু নাইটটো ডেট নাইট টুমৰো দি নেক্সট ডে য়েষ্টাৰডেটো দি প্ৰিভিয়াছ ডেও লিখিব পাৰা আৰু দি ডে বিফৰো লিখিব পাৰা লাষ্ট নাইটটো দি প্ৰিভিয়াছ নাইট অৰ দি নাইট বিফৰ হিয়াৰ টু দেয়াৰ দিছ টু ডেট দিছ টু ড'জ কাম টু গ' এই ধৰণে চেঞ্জ হয় ডিৰেক্ট নেৰেশ্যনৰ পৰা ইনডিৰেক্ট নেৰেশ্যনলৈ নিওঁতে ভাৰ্ববিলাক কি ধৰণে সলনি হয় তাক দেখুৱাই পেলাই মই এখন চাৰ্ট এখন দিছোঁ তোমালোকক চোৱা ইয়াত তোমালোকৰ যাতে বুজাত সুবিধা হয় তাৰ কাৰণে মই ব্ৰেকেটৰ ভিতৰতো লিখি দিছোঁ ভাৰ্ববিলাক তোমালোকে ভালকৈ মন কৰিবা ইয়াত চিম্পল প্ৰেজেণ্ট টেন্সটো ইনডিৰেক্ট কৰোঁতে চিম্পল পাষ্ট হৈ যায় এতিয়া ধৰি লোৱা চিম্পল প্ৰেজেণ্ট টেন্সত ভাৰ্বটো গ' আছে তেতিয়া সেইটো ইনডিৰেক্ট কৰোঁতে আমি ৱেণ্ট লিখিব লাগিব প্ৰেজেণ্ট কণ্টিনিউৱাছত এম ইজ আৰ থাকিব সেইটো পাষ্ট কণ্টিনিউৱাছত গুচি যাব মানে ৱাজ বা ৱেৰ হ'ব প্ৰেজেণ্ট পাৰফেক্ট যদি থাকে প্ৰেজেণ্ট পাৰফেক্ট মানে তাত হেভ বা হেজ থাকিব সেইটো যদি আমি ইনডিৰেক্টলৈ নিওঁ তেতিয়া সেইটো পাষ্ট পাৰফেক্টলৈ গুচি যাব মানে হেভ বা হেজটো হেড হৈ যাব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ মানে সেইটো এগেইন তাত মানে হেভ বা হেজ থাকিব আৰু আমি যদি ইনডিৰেক্টলৈ নিওঁ তেতিয়া সেইটো হেড হৈ যাব তাৰপিছত চোৱা ডিৰেক্ট নেৰেশ্যনত যদি চিম্পল পাষ্টত থাকে ভাৰ্বটো তেতিয়া ইনডিৰেক্ট কৰোঁতে সেইটো পাষ্ট পাৰফেক্ট হৈ যাব মানে যদি ডিৰেক্টত ৱেণ্ট থাকে তেতিয়া ইনডিৰেক্টত সেইটো হেড গান হৈ যাব হেড আৰু ভাৰ্ব 3 তাৰপিছত চোৱা পাষ্ট কণ্টিনিউৱাছটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ হৈ যাব পাষ্ট কণ্টিনিউৱাছ মানে তাত ৱাজ বা ৱেৰ থাকিব আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ কৰিবলৈ হ'লে হেড বিন আৰু যিটো ভাৰ্ব থাকিব তাৰ লগত আই এন জি লগাব লাগিব তাৰপিছত আহি গ'ল পাষ্ট পাৰফেক্ট হেড থাকিব আৰু ভাৰ্ব 3 থাকিব হেড গান বা হেড ৰেড এনেকৈ থাকিব আৰু সেইটো ইনডাইৰেক্ট কৰোঁতে একে থাকিব তাত চেঞ্জ কৰিবলগীয়া একো নাই পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছটো ইনডিৰেক্ট কৰোঁতে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছেই হৈ থাকে হেড বিন গয়িং যদি থাকে ডিৰেক্টত ইনডিৰেক্টতো হেড বিন গয়িঙে হ'ব ফিউচাৰ টেন্সত যদি থাকে আই চেল গ' তেতিয়া ইনডিৰেক্ট কৰোঁতে সেইটো আই শুড গ' বা আই উড গ' তেনেকৈ হ'ব মানে চেল উইলটো শুড বা উড হৈ যায় কেন ডু যদি থাকে ডিৰেক্টত তেতিয়া কুড ডু হ'ব মে গ' যদি থাকে বা মে ডু যদি থাকে তেতিয়া মাইট ডু হ'ব আৰু শুড যদি থাকে ডিৰেক্ট নেৰেশ্যনত তেতিয়া ইনডিৰেক্টতো শুডে হৈ থাকিব শুড ডু থাকিলে ইফালে শুড ডুৱে হ'ব তোমালোকক দি অহা চাৰ্ট দুখনত থকা কথাখিনি যাতে ভালদৰে বুজি পোৱা তাৰ বাবে 3টা এক্সাম্পল লৈ আহিছোঁ নম্বৰ 1টো চোৱা আই ছেইড ইনভাৰ্টেড কমাৰ ভিতৰত আছে আই চেল নট গ' টু স্কুল টুডে এতিয়া এইটো ইনডিৰেক্ট কৰিলে আই ছেইডটো আই ছেইডে হৈ থাকিব ইনভাৰ্টেড কমা উঠি গৈ তাৰ ঠাইত ডেট লাগিব আইটো আইয়ে হৈ থাকিব কাৰণ এইফালে আই ছেইড আছে সেইকাৰণে এইটো চেঞ্জ নহয় চেলটো উড হৈ যাব তোমালোকক চাৰ্টত মই দিছিলোঁ যে ফিউচাৰ টেন্স যেতিয়া হয় চেল বা উইল যদি থাকে তেতিয়া আমি ইনডিৰেক্ট কৰোঁতে সেইটো উড কৰিব লাগে নট গ' টু স্কুল এইকেইটা ৱৰ্ডত চেঞ্জ কৰিবলগীয়া একো নাই টুডেটো ডেট ডে হ'ব এইটোকে মই দেখাব খুজিছিলোঁ যে চাৰ্টখনত তোমালোকক মই দিছিলোঁ টুডেটো চেঞ্জ হৈ পেলাই ডেট ডে হয় এই ধৰণে আমি এক্সাম্পলত ইউজ কৰিব লাগিব আই ছেইড ডেট আই উড নট গ' টু স্কুল ডেট ডে নম্বৰ 2 দি বয় ছেইড দিজ আৰ মাই বুকছ এইটো দি বয় ছেইডটো দি বয় ছেইডে থাকিব ইনভাৰ্টেড কমা উঠি গৈ তাৰ ঠাইত লাগিব ডেট ডিজ টু ড'জ হৈ যাব চাৰ্টখনত চাবা ডিজ টু ড'জ হয় আৰ এইটো চেঞ্জ হৈ ৱেৰ হ'ব কাৰণ মই তোমালোকক দিছিলোঁ এমিজাৰ থাকিলে ৱাজ ৱেৰ হয় এতিয়া ড'জটো প্লুৰেল কাৰণে ড'জৰ লগত ৱেৰ হ'ব মাই বুকছটো হিজ বুকছ হৈ যাব কাৰণ দি বয়টো ল'ৰা
আৰু এইখিনি তাৰ বুক সেইকাৰণে মাই বুকছ টু দিছ বুকছ হিজ বুকছ হ'ব নাম্বাৰ 3 ৰাজু ছেইড আই ৱেণ্ট টু যোৰহাট য়েষ্টাৰডে ৰাজু ছেইডে হৈ থাকিব আই ৱেণ্ট টু যোৰহাট এইটো কৰিবলৈ যাওঁতে ইনভাৰ্টেড কমা উঠি গৈ তাইত সেইখিনিত ডেট লাগিব আইটো হি হৈ যাব কাৰণ ৰাজু বয় হয় সেইকাৰণে সেইটো আইটো হি হ'ব ৱেনটো পাষ্ট টেন্সত আছে পাষ্ট টেন্সটো পাষ্ট পাৰফেক্ট টেন্স হৈ যায় মানে হেড লাগে আৰু ভাৰ্ব 3 লাগে এতিয়া ৱেনটো গ'ৰ পাষ্ট টেন্স আৰু গ'ৰ পাষ্ট পাৰ্টিচিপল হৈ গ'ল গান সেইকাৰণে ৱেনটো হৈ গ'ল হেড গান টু যোৰহাটটো একে থাকিলে আৰু য়েষ্টাৰডেটো দি প্ৰিভিয়াছ ডে হ'ল আমি ইয়াত দি ডে বিফৰো লিখিব পাৰোঁ কিবা এটা লিখিলেই হ'ল চাৰ্টত দিছিলোঁ মই তোমালোকক যে য়েষ্টাৰডেটো দি প্ৰিভিয়াছ ডে হৈ যাব ৰাজু ছেইড ডেট হি হেড গান টু যোৰহাট দি প্ৰিভিয়াছ ডে আজিৰ ভিডিঅ'ত মই তোমালোকক নেৰেশ্যনৰ যিখিনি একেবাৰে বেছিক বা প্ৰিলিমিনেৰী কথা তাৰ এটা আভাস দিলোঁ ইয়াৰ পিছৰ ভিডিঅ'বিলাকত মই টেন্স ৱাইজ মানে প্ৰেজেণ্ট টেন্স পাষ্ট টেন্স ভাগ কৰি আৰু চেণ্টেন্সৰ বেলেগ বেলেগ টাইপৰ ওপৰত ভাগ কৰি শিকাই দিম যাতে তোমালোকে সহজেই বুজি পোৱা চেণ্টেন্সৰ টাইপ মানে এছাৰ্টিভ চেণ্টেন্স ইণ্টাৰগেটিভ চেণ্টেন্স এইবিলাক টাইপছ অফ চেণ্টেন্সৰ ওপৰত বনোৱা ভিডিঅ'টোৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ তোমালোকে চাই ল'ব পাৰিবা বা নেৰেশ্যনৰ ওপৰত বনোৱা সকলো পাৰ্টৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিছোঁ যদি তোমালোকে কোনোবাটো ভিডিঅ' চাবলৈ থাকি গৈছে তাৰ পৰা লিংকত গৈ চাব পাৰিবা আৰু প্লেলিষ্টত বিচাৰিলেও পাই যাবা নেৰেশ্যনৰ পাৰ্ট 2 ভিডিঅ' মই ইয়াৰ পিছতে আপলোড কৰিম আজি তোমালোকে এই পাৰ্ট 1 ভিডিঅ'ত থকা কথাখিনি মনত ৰাখিবলৈ যত্ন কৰা সকলোৱে ভিডিঅ'বোৰ চাই যাবা যাতে নেৰেশ্যনটো শুদ্ধকৈ চেঞ্জ কৰিব পাৰা আজিলৈ আহোঁ ধন্যবাদ